মিলনৰ হেতু ব্ৰহ্মদেৱক সৃষ্টি কৰি নাভি কমলত হৰক অৰ্পিত কৰ্ম সৃষ্টি সংসাৰৰ বাবে উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুখী জীৱ ব্ৰহ্মদেৱৰ দ্বাৰাই হৈছে সৃজন। মহৰ্ষি কাশ্যপে বিবাহী ত্ৰয়োদশ কন্যা দানৱ দেৱতা সৰ্প আৰু পক্ষীগণ মানৱ সহিতে সৃজন কৰি পুনৰাই সৃষ্টি কৰিছে বাসনা। তেওঁৰে সৃষ্টি কীৰ্তি বা দুয়ো দৈত্যই ত্ৰিলোকত ঘটাব সন্ত্ৰাস। অৱশেষত বধ কৰি দুয়ো দৈত্য আদ্যা শক্তি গোহালিৰ হাতেৰে উদ্ধাৰিম মৰতৰ সন্ত সমাজ। আৰু আছে আমাৰ কৰ্তব্য বিধি। মহাধাৰ্মিক ৰাজা ইন্দ্ৰজন্য মহৰ্ষি অগস্তিৰ দ্বাৰাই অভিশাপ প্ৰদান কৰোৱাই হস্তিৰ ৰূপ ধাৰণ কৰোৱাব লাগে।